মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জলে চকামকা চাকি আউসীৰ জোনাক। পিয়া কিয় বন্ধুৱে তোমাক একো কোৱাই নাই নেকি? মই যেনেকৈ ভাবিছোঁ কামবোৰ তেনেকৈ ফিউচাৰত হ'বনে? আশাক্ষীণ মানে আপোনাৰ ভাগ্যৰেখাত শনি আৰু কেতু পথালিকে বহি আছে। আমি সকলোৱে এদিন তেওঁলোকৰ ঘৰলৈ যাম, তেওঁলোকেওতো কথাবিলাক মানিব লাগিব। তেওঁলোকৰ ঘৰত মানি লৈছেই দেউতা। মানি লৈছে? হেৰা শুনিছা, মানি লৈছে বোলে। চহৰতে থকা হওক বা গাঁৱতে বোৱাৰী হ'বলৈ হ'লে পুৱা গধূলি গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা ঘোষা জানিব লাগিব। তাই হয়তো ভাবিছে শ্ৰুতিৰ লগতেই ঘৰৰ পৰা বিয়াখন ঠিক কৰিছে। এতিয়া তাই ফোনৰ ওপৰি ফোন কৰি আছে আৰু মই তাইক একো ক'ব পৰা নাই। কি হ'ল, বৰ্ণৱে ফোনটো ৰিচিভ কৰা নাই নেকি? নাই কৰা। ব্যস্ত হৈ থাকিব পাৰে। মই বাৰু বৰ্ণৱৰ লগত পিছত কথা পাতিম। মোৰ মনলৈ অহা কথাবোৰ তুমি বৰ্ণৱক বুজাই ক'বা। বিজনেছ কৰক, ইণ্ডিয়াত থাকি ইচ্ছা কৰিলে সকলো কৰিব পাৰে। বিদেশলৈ যোৱাৰ কি প্ৰয়োজন? নিজ মাতৃভূমিক এৰি যোৱা কথাটো মই একেবাৰে ভাল পোৱা নাই। কিন্তু মা, ভৱিষ্যতটো তোমালোকৰ নিজৰ, তোমালোকৰ ইচ্ছা পূৰণ হ'বই। দিহা পৰামৰ্শ দিবলৈ আমি তোমালোকৰ লগত নাথাকিম। কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে বৰ্ণৱে আজি যিখিনি সা সম্পত্তি বিক্ৰী কৰি বিদেশত থকাৰ কথা ভাবিছে, সেই সকলোবোৰ সা সম্পত্তি বৰ্ণৱৰ নহয়। পিতৃৰ সম্পত্তিবোৰ এনেকৈ বিক্ৰী কৰাৰ কথাটো মই অকণো ভাল পোৱা নাই। কিন্তু দেউতাইতো কথাবোৰ ভালেই পাইছে। আৰু তুমি জানো নিবিচাৰা ৱৰ্ল্ডত মোক সকলোৱে চিনি পোৱাটো? তোমাৰ দেউতাৰ লগত মোৰ অকণো মিল নাই। তোমালোকে দেখা সপোনবোৰ পূৰণ হ'বই, কিন্তু সপোনবোৰ পূৰাবলৈ যাওঁতে বৰ্ণৱে যি ভুল পথৰ আশ্ৰয় লৈছে, মোৰ সেইটো অকণো পচন্দ হোৱা নাই। তুমি বৰ্ণৱক কাইলৈ তেওঁলোকৰ ঘৰলৈ যোৱাৰ কথাটো ক'বা। ছাৰ সোমাব পাৰোঁনে? অঁ আহক আহক। ছাৰ বিলখিনি অলপ চাই দিবচোন। বহক। আচ্ছা ফুকন, এই প্ৰপ'জেলটো পঠিয়ালেনে? ছাৰ প্ৰপ'জেলটোৰ কাম আজিহে শেষ হ'ব। আপোনাৰ দুটামান চহী বাকী আছে। চহী দুটা হ'লে অহা কাইলৈ পঠাই দিম। যি কৰিবলগীয়া আছে আজিয়ে কৰক। মই কাইলৈ অফিচলৈ আহিব নোৱাৰিম, মই এঠাইলৈ যাবলগীয়া আছে। অহ হয় নেকি? কিবা ঘৰুৱা কাম আছে নেকি ছাৰ? মোৰ ছোৱালীজনীৰ ভাল খবৰ এটা হ'ব লাগে, ফাইনেল হ'লে জনাম। শ্ৰুতিক বিয়াৰ কথা ওলাইছে নেকি? তেনেকুৱাই প্ৰপ'জেল এটা আহিছে, কাইলৈ আহি লওঁ তাৰপিছত জনাম। অঁ তেনেহ'লেতো খুবেই ভাল খবৰ ছাৰ। আচ্ছা ফুকন, আপুনি কথাটো এতিয়াও কাকো ক'ব নালাগে। আপোনাক বুলি ক'লোঁ আৰু। কাইলৈ ল'ৰা ঘৰলৈ গৈ লওঁ, যদি দুই ঘৰৰ মত মিলে তেতিয়া সোনকালে কিবা এটা হ'ব আৰু। ঠিক আছে ছাৰ, আমি বাৰু বিয়াখন সোনকালে খাব পাম বুলি পাছ চাই ৰ'লোঁ। ঠিক আছে, এইখিনি হ'ল লওক। থেংক ইউ ছাৰ। বাবা ক'লৈ গৈছিল? নাই এনেই। ফটকে আহিম বুলি কৈ ইমান পৰলৈকে নাই যে?
নহয় মানে জেঠুৱে যাবৰ সময়ত তোক বিচাৰিছিলে এনেকৈ কাম বন নোহোৱাকৈ ঘূৰি ফুৰাটো মোৰ পচন্দ নহয় তই এতিয়া সৰু হৈ থকা নাই সদায় কওঁ ঘৰখনৰ খাবৰ সময়ত ঘৰৰ মানুহখিনি ঘৰত থাকিব লাগে ঘৰৰ নীতি নিয়মবোৰ মানি চলিব লাগে যা জেঠাই চাগে তোৰ কাৰণে ৰৈ আছে ইয়াৰ আচলতে হৈছে কি অ প্ৰান্তৰ তুমি ভালে আছে আছো আছো আহা ভিতৰলৈকে বোলা ইমান ফোন কৰি আছো ফোনটো কাটি দি আছা যে বিজি আছিলোঁ কোৱা দিনটোত ইমান বিজি থাকা মোলৈ অলপ সময় নোলায় নে আচলতে তোমাৰ হৈছে কি নাই একো হোৱা নাই ফোন কৰিছিলা কিয় কোৱা ভাল খবৰ এটা আছে তোমালোকৰ ঘৰত আমাৰ বিয়াৰ কথা ওলোৱাৰ খবৰটো মা দেউতাক দিয়াত বৰ ভাল পাইছে আমাৰ বিয়া নহ'লেনো কি কালি ককাই মোৰ আগত আমাৰ বিয়াৰ কথাই কৈছিল সেইবোৰ বাদ দিয়া কাইলৈ মোৰ মা দেউতাই তোমালোকৰ ঘৰত আমাৰ বিয়াৰ কথা পাতিবলৈ যাব কি আচৰিত হৈছা যে মই ভাবিছিলো তুমি খবৰটো পাই ভাল পাবা তোমাক ছাৰপ্ৰাইজ দিবলৈহে মই ফোন কৰিছিলোঁ হে ভগৱান ভগৱানক মাতিছা যে নাই খবৰটো শুনি ভাল লাগিছে যে মুখৰ পৰা ওলাই গ'ল ককাহঁতক ক'বা দেই শ্ৰুতি শুনাচোন মোৰ তোমাৰ লগত কথা কেইটামান পাতিব লগা আছে কি কথা কোৱা এনেকৈ ফোনত পাতিব নোৱাৰি ক'ৰবাত লগ পাই পাতিব লাগিব টেনশ্যনত কোৱাৰ দৰে লাগিল আৰ ইউ অ'কে আই এম ফাইন এতিয়া কোৱা ক'ত লগ হ'ম তুমি হ'বলা গুৱাহাটীৰ পৰা বাহিৰে বাহিৰে ইয়ালৈকে আহিলা হয় মানে মই বাগানলৈ যাওঁতে বোলো খবৰটো একেবাৰে দিয়ে যাওঁ খবৰ কি খবৰ হে খবৰ মানে বাবা আৰু দেউতা কাইলৈ ইয়ালৈ আহিব কাইলৈ হয় বাবায়ো মৌৰিক দেখা নাই এবাৰ তাকো দেখুৱাব লাগে সেয়েহে কাইলৈকে আহিব হয় নেকি খুৰা দেউতা চাহ খাওক ঠিক আছে তই শুনিছ নহয় কাইলৈ তোক চাবলৈ গুৱাহাটীৰ পৰা আলহী আহিব এতিয়া তয়ো সাজু হ ছাৰ বেছিকৈ একো আয়োজন কৰিব নালাগে কেৱল নিয়মটোহে আৰু মানুহনো কি আমাৰ দুখন ঘৰৰ মানুহ কেইজনহে আৰু এটা কথা দেউতা কাইলৈ ৰাতিপুৱাই গুৱাহাটীৰ পৰা ওলাব এইখিনি পাওঁতে 11টামান বাজিব পিছে ময়ূৰী কি হ'ল খবৰটো শুনি তুমি আনন্দহে কৰিব লাগে তুমি দেখোন নাই খুৰা বিয়াৰ খবৰটো পোৱাৰ পিছতেই তাইৰ মনত বৰ দুখ এই ঘৰখন তাই বৰ সুন্দৰকৈ ধৰি ৰাখিছিল তাই গুচি যোৱাৰ পিছত মই কেনেকৈ চলিম সেইটো লৈ তাইৰ বৰ চিন্তা কৰিব নালাগে মৌৰী নাথাকিলেও আপোনাৰ আৰু ঘৰখনৰ চোৱা চিতা কৰিবলৈ আমিবোৰ আছো নহয় আৰু বিয়াৰ কেইদিনমানৰ পিছতে গাঁৱলৈকে মৌৰী অহা যোৱা কৰি থাকিব পাৰিব বাবাই কিছুদিনৰ পিছতেই মোৰ লগতে এই বাগান ফেক্টৰী এই সকলোবোৰ চোৱা চিতা কৰিব হয়তো মুম্বাইলৈ আৰু উভতি নাযাব চাগৈ হয় নেকি হয় এই চাহ লোৱাচোন চেঁচাই হ'ব এতিয়া দিয়ক ককা থকালৈকে মই এইবোৰ কাম কৰিব নোৱাৰো শ্ৰুতি মই ককাক ভাল পাওঁ ককা মোৰ কাৰণে মা দেউতা সকলো মই ককাক হেৰুৱাব নিবিচাৰো শ্ৰুতি অনু অনু মাজনী ছাৰ বাইদেউ কৰবালৈ ওলাই গৈছে ক'ত গ'ল ক'ত গৈছে মোক সেইটো কৈ থৈ যোৱা নাই অলপ ওলাই যাওঁ বুলি ক'লে আৰু মাজনী ক'ত শ্ৰুতি বাইদেউ কৰবাত ওলাই গ'ল ঠিক আছে তই যা হ'ব ছাৰ দুয়োজনী ক'লৈ যাব পাৰিব জেঠাই জেঠাই তই আহিছিলিহে আকৌ ক'লৈ যাওঁ এমাৰ্জেঞ্চি কাম এটা আছে তই ককাক ক'ব নালাগে মই যাম আৰু আহিম
কলৈ যাওঁ কৈ নাযাওঁ কিয় আহি লওঁ ৰচোন বাবা ককা তোৰ এনে কি কাম ওলাল যে ঘৰত কৈ যাব নোৱাৰা হলি নহয় মানে অফিচৰ কাম ইমাৰ্জেঞ্চি হয় ঠিক আছে বল মানে তই সদায় কি ইমাৰ্জেঞ্চি কাম কৰিবলৈ বাৰে বাৰে বাহিৰলৈ যাওঁ আজি মই চাম বল তোৰ লগত মই যাম কিন্তু ককা তুমি কিনো হ'ব তই তোৰ নিজৰ কাম কৰিবি মই তোৰ লগতে থাকিম তোৰ কামত মই অসুবিধা নিদিওঁ তোৰ কামৰ সময়ত একাপ চাহ এগিলাচ পানী মই যোগান ধৰিম বল মই ৰেডি হ'ব দে ককা তুমি কিয় যাব লাগে মই যাম আৰু আহিম মই পাৰিম বল দেউতা গাড়ীতে যাম আমাৰো তাৰ কামবোৰ চাবলৈ মন যায় নহয় ঐ বল ডেম ইট মৰিলো আজি তোক কিবা কৈ আছো ব'লা ককা আহা আজি দুদিনমানৰ পৰা বাবাৰ নিশ্চয় কিবা এটা হৈছে সেই মানুহটো সলনি হৈছে কিয় শুনাচোন কলৈ গৈছিলা মানুহ এজনক লগ পাই আহিলো কোন মানুহ এষ্ট্ৰলজাৰ এষ্ট্ৰলজাৰ কিয় মাজনীৰ বিয়াৰ কথাটোৰ বাবে এবাৰ সুধি আহিলো কাইলৈ বৰ্ণভটৰ ঘৰলৈ যোৱাৰ কথা আছে বিয়াখনৰ সম্পৰ্কে ৰাহিজোৰা আহিবনে নাই এবাৰ জানি আহিলো হয় নেকি ভালেই কৰিলা পিছে কি ক'লে তেওঁ তেখেতৰ মতে কি হ'ল ৰৈ গ'লা যে তেখেতে ক'লে এই বিয়াখনত সমস্যা আছে বিয়াখন বুলি নহ'বও পাৰে তুমিও যে মানুহ আজিৰ যুগত এইবিলাক কথা কোনোবাই বিশ্বাস কৰে নেকি কোনে আজিকালি জ্যোতিষৰ মতেদি তোমাৰ বিয়াৰ আয়োজন কৰে এইবিলাক চব অলাগতিয়াল কথা এইবিলাক কথা বাদ দিয়া বিয়া হ'লে দুটা পৰিয়ালৰ মাজত মাজনী আৰু বৰ্ণৱৰ ইচ্ছামতে হ'ব আৰু সকলোৰে যদি ইচ্ছা আছে তেতিয়াহ'লে আমি জ্যোতিষৰ ওচৰত যোৱাৰ কি প্ৰয়োজন তথাপিও তেখেতে কৈছে যেতিয়া তুমি যদি বিশ্বাস কৰা কৰি থাকা এইবিলাক কথা মই একদম বিশ্বাস নকৰোঁ এটা কথা ফাইনেল আমি তেখেতসকলৰ ঘৰলৈ কাইলৈ যামেই বুজিলাতো আমি কাইলৈ যোৱাৰ কথাটো মাজনীয়ে বৰ্ণভটৰ ঘৰত জনালেনে জনালে ঠিক আছে এতিয়া কাইলৈ বৰ্ণভটৰ ঘৰলৈ যাওঁতে কি কি বস্তুৰ প্ৰয়োজন হ'ব তুমি সেই কথাটোত মাথা মাৰা মিছামিছি অলাগতিয়াল কথা কিছুমান চিন্তা কৰি সময় অপব্যয় নকৰিবা আৰু মাজনী ক'ত কি হ'ল তই কিবা চিন্তা কৰি থকা যেন লাগিছে নাই ককা আমি গৈ আছো ক'লো অফিচলৈ মেইল এটা পঠিয়াব লগা আছে কেফে এখনলৈ যাওঁ আচ্ছা বল ককা তুমি ইয়াত বহা মই মেইলটো কৰি আহি আছো হয় নেকি ঠিক আছে ককা থকালৈকে মই এইবোৰ কাম কৰিব নোৱাৰো শ্ৰুতি মই ককাক ভাল পাওঁ ককা মোৰ কাৰণে মা দেউতা সকলো মই ককাক হেৰুৱাব নিবিচাৰো শ্ৰুতি এক্সকিউজ মি হয় কওকচোন পাছফালে ওলাই যাব পৰা ৰাস্তা ইফালে নেকি মানে সকলো কম আগতে পাছফালে গ'লে ৰাস্তাটো ওলাব পাৰিমনে পাৰিব থেংক ইউ
ক'ৰ পৰা আহিলা কম ৰবা ককাই সকলো বৰবাদ কৰিলে মোৰ লগত ককাও আহিছে তাই গাড়ীত বহুৱাই কোনোমতে মই এইখিনি আহি পাইছোহি কথাটো কি এমাৰ্জেঞ্চি বুলি মাতিছিলা মোৰ ইয়াত ৰৈ ৰৈ অশান্তিহে লাগিছে কম ৰবা ভাগৰ লাগিছে কথা হ'ল তোমাৰ আৰু মোৰ বিয়াৰ কথাটো বিয়াৰ কথাটো শুনি মোৰ মা দেউতাই বৰ ভাল পাইছে তোমাৰ ঘৰখনেও আমাৰ বিয়াৰ কথাটো যে ভাবিছে সেইটো শুনি মোৰো বৰ ভাল লাগিছে ৰবাচোন কাইলৈ যে মোৰ মা দেউতা তোমাৰ ঘৰলৈ যাব সেইটো কথা তুমি ঘৰত কৈছা নাই মানে এতিয়াও তুমি কোৱাই নাই ইমান ভয় কৰি চলানে ঘৰত সকলোবোৰ কথা ক'ব লাগে তেতিয়া তুমি এনেকে লুকাই চুৰ কৰি আহিবই নালাগে কিন্তু এনেকৈ কিয় আহিব লগা হৈছে সেই কথাটোতো জানিবা কিয় কিয়নো মই তোমাক বিয়া কৰাব নোৱাৰিম কি ককাই যে তোমাক বিয়াৰ কথা কৈছে সেয়া তোমাৰ আৰু মোৰ নহয় ককাই মোৰ কাৰণে বেলেগ ছোৱালী এজনীহে চাইছে কি কৈছা এইবোৰ তুমি আহিম বুলি কৈ দেখোন ইমান দেৰি হ'ল নাই কথাটো কি মই ধেমালি কৰা নাই শ্ৰুতি সঁচাকৈ কৈছো ককাই গাঁৱৰ ছোৱালী এজনীৰ লগত মোৰ বিয়া পাতিব খুজিছে হাউ ইজ দিছ পচিবল মই তোমাক ভাল পাওঁ এনেকৈ তুমি আনৰ কেনেকৈ হ'বা ময়ো তোমাক ভাল পাওঁ শ্ৰুতি কিন্তু ককাৰ কথাটো তুমি জানাই তেওঁ এবাৰ যি সিদ্ধান্ত লয় সেয়া শুদ্ধ নহ'লেও তেওঁ সেয়া কৰিবই ককাক তুমি আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা এতিয়াও কোৱাই নাই কোৱা আৰু কি বুলিনো ক'ম তোমাৰ মোৰ ভাল পোৱাৰ কথা মুম্বাইত আমি একেলগে লিভ ইন ৰিলেশ্যনশ্বিপত থকাৰ কথা ককাই জানিলে বৰ ডাঙৰ কথা হ'ব তাতে ককা হাৰ্টৰ পেচেণ্ট এইবোৰ কথা জনাৰ পাছত ককা আৰু জীয়াই নাথাকে আৰু তুমি মোৰ লাইফত নাথাকিলে মই কেনেকৈ জীয়াই থাকিম সেই কথা তুমি এবাৰো ভবা নাই ভাবিছো শ্ৰুতি কিন্তু মই একো ডিচিজন ল'ব পৰা নাই ককাৰ মতে মই মোৰ মুম্বাইৰ জবটো এৰি দিব লাগে ইয়াত থকা সকলো বাগান ফেক্টৰী ফাৰ্মবোৰ এতিয়াৰে পৰা মই চোৱা চিতা কৰিব লাগে এণ্ড অন টপ অফ ডেট গাঁৱত সি ঠিক কৰি দিয়া ছোৱালীজনীৰ লগত মই বিয়া কৰাব লাগে নাই সেইটো পচিবল নহয় তোমাৰ আৰু মোৰ এটা প্লেনিং আছিল আমি বাহিৰত গৈ ছেটেল হ'ম আমাৰ এটা নিজা বিজনেছ হ'ব গোটেই বিশ্বই জানিব আমাক এই সকলোবোৰ প্লেনিং তুমি ইমান ইজিলি কেনেকৈ পাহৰিব পাৰিলা নাই পাহৰা মোৰ সকলো কথাই মনত আছে তেতিয়াহ'লে তুমি ককাক এতিয়াও কোৱা নাই কিয় এইবোৰ কথা ককাক ক'ব নোৱাৰো আৰু কি বুলিনো ক'ম যিবোৰ সা সম্পত্তি ককা ইমান দিনে আৰ্জিত হৈছিল সেইবোৰ বিক্ৰী কৰা টকাৰে মই USA বিজনেছ এষ্টাব্লিছ কৰিব খুজিছো ককাই কিমান দুখ পাব ককা থকালৈকে মই এইবোৰ কাম কৰিব নোৱাৰো শ্ৰুতি মই ককাক ভাল পাওঁ ককা মোৰ কাৰণে মা দেউতা সকলো মই ককাক হেৰুৱাব নিবিচাৰো শ্ৰুতি সেইটো কাৰণে তুমি মোক ইমান দিন ইগন'ৰ কৰি আছিলা সেই কাৰণে মই তোমাক এইবোৰ কথা খোলা খুলিকৈ ক'ব পৰা নাছিলো কিন্তু মই বহুত দিন ভাবিলো শেষত সিদ্ধান্ত ল'লো আৰু আজি সেই কাৰণে তোমাক এইবোৰ কথা মই খোলা খুলিকৈ ক'ব পাৰিছো প্লিজ শ্ৰুতি এই প্ৰব্লেমৰ সলিউশ্যন মোক এটা দিয়া কোৱা মই কি কৰিলে ভাল হয় কোৱা শ্ৰুতি কোৱা জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ
যোজনা